মই ভেৰগাঁও ৪৫ নং ভেৰগাঁও সমষ্টিত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। ইয়াতে ৰাইজে মোক উঠাই আনিছে। মই এজন সাধাৰণ ঘৰৰ ল'ৰা। ৰাইজে মোক ইয়াতে জয়যুক্ত কৰাৰ কাৰণে তাৰমানে আগন্তুক ইলেকশ্যনত মোক তাৰমানে জয়যুক্ত কৰাৰ কাৰণে ৰাইজে মোক দিছে। এই সুবিধাটো ৰাইজে দিছে আৰু ৰাইজৰ আশা মই আখৰে আখৰে পালন কৰিম বুলি মই তাৰমানে আগবাঢ়ি আহিছোঁ আৰু ৰাইজে মোক আগুৱাই লৈ যাব বুলি মই আশাবাদী। মই ৰাইজৰ কাৰণে ২৪ ঘণ্টা এনেও সমাজ সেৱাত মই ২৪ ঘণ্টা ৰাইজৰ ওচৰত মই থাকোঁ আৰু সেই ৰাইজে মোক আগবাঢ়ি দিছে। সেইকাৰণে মই ৰাইজৰ যি অসুবিধা আছে, সমস্যাবোৰ আছে, এই সমস্যাবোৰ আগন্তুক দিনত মই সমাধান কৰিম। সেইকাৰণে ৰাইজে মোক আগবাঢ়ি দিছে। মই ১০০% আশাবাদী, কিয়নো মই জিকিম বুলি মোৰ লগত ৰাইজ আছে। এই ৰাইজৰ মানুহ আপোনালোকে দেখিব পাৰিছে। এই ৰাইজে মোক উঠাই দিছে, ৰাইজে মোক আগুৱাই লৈ আহিছে। গতিকে ৰাইজৰ ওপৰত মই নহয়, মই রাইজর লগত আছো। রাইজে মোক আগুৱাই লৈ যাও বুলি আশা রাখিছো 100%। रायजोनि जानानै जोङो सुबिदाखौ थिखांनो नागिरदों। मानो होनबा इयो रायजोफोरजों गासैजोंबो थायो, लोगोसे थाफाबाय थायो। रायजोनि थाखाय मोजां खामानि मावना दिन्थिबाय थादों गोदोनिफ्रायनो। बेनिखायनो जोङो गासैबो रायजोफ्रा सुबिदाखौनो थिखांनो होननानै गासैबो रायजोफ्रा थिरांथा लादों। बेनिखायनो जोंबो गासैबो रायजोआ खौसे जानानै सुबिदाखौ 100% माने देरहागोन होननानै गासैबो मिजिं थिनाय दङ आरो देरहानाय 100% देरहाखागोन। बेनिखायनो जोङो गासै रायजोफोरा साधारन माने मानसि सिस्टेमै बिथाङा खामानि मावबाय थायोमोन जोंफोरदो गामिनि मानसिफोरदों। बेनिखायनो बिखौनो लोगोसे नैबे निर्दलीय सिस्टेमाव लानानै बिखौनो गासै रायजोफोरा थिखांना हरनो थाखाय गासैबो खावलायदों। बेनिखायनो जोङो बिखौ दिनै गोजौआव लेभेलाव थिखांना हरनो थाखाय गासैबो जों थिरांथा लाबाय। गासैबो रायजोफोरा बिनोनो जोंनिया गासैबो रायजो भट होगोन होननानै जों थिरांथा लानायनि गेजेराव बिथांखौ थिखांनाय जादों। एबार इउपिपिएल बिजेपियाथ' जोंखौ नायाखै रायजोफोरखौ भट बिथांमोननो भट होनानै रायजोफोरा थिखांना हरबाय थादोंमोन। नाथाय दिनैसिमलागै रायजोनि समस्याफोरखौ मावाखै। लामा दलं बायदिसिनाफोरा थालांजोबदो, मावनो हायाखै बा मावगोन होननानै भट फोलानाय थांदो आरो रायजोफोरनो जेबो आसनि होनो हायाखै। बिथांमोना गावनो रानना लाजोबदों। बिपिएफआ रानना लादों, बिजेपिया रानना लादों, इउपिपिएल रानना लादों। बेनिखायनो जोङो गासैबो रायजोफोरा मोनसे समस्याखौ नुनानै बिथां सुब्रतखौ थिखांनो थाखाय गासै रायजोफ्रानो मदद जालायनानै दिनै बिथांखौ गोख्रों राहाजों माने रायजोफ्रा थिखांना हरगोन होननानै जोङो थिरांथा लादो आरो रायजोफ्रा खुलिदो बिथांमोननि खामानि मावनायखौ मोजां मोनाखै। बेनिखायनो दिनै खामानि मावनायखौ मोजां मोनैनि थाखायनो बिथां सुब्रतखौ निर्दलीयआव जोंनि रायजोफोरा थिखांना हरगोन होननानै जोङो बिखिनियावनो माने मिजिं थाबाय। जोंथ' दा जोंनि गोसोआवथ' गासै रायजोफोरनि साननाय हनायाव 100% माने देरहानाया खाथांखा। रावबो बिपिएफ इउपिपिएल बिजेपिया बिखौ हिलायनो हाया। 100% देरहाखानाया बे जोंनि खाथां। মই এইটোৱে ক'ম যে সুব্ৰত শীল ডাঙৰীয়া এজন একদম আমাৰ নিচিনা সাধাৰণ ঘৰৰ ল'ৰা আৰু আমিও যিহেতু সাধাৰণ ঘৰৰ ল'ৰা, তো তেওঁ আমাৰ সকলো কামতে তেওঁ সহায় কৰে। যেনিবা তেওঁৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত। আমি সৰুৰে পৰা তেওঁক দেখি আহিছোঁ। তেওঁ যিকোনো মুহূৰ্তত সামাজিক কামত তেওঁ দায়বদ্ধতা। সেয়েহে আমি যিহেতু বিভিন্ন ৰাজনীতিৰ লগত কোনো কাৰণতে আমি জড়িত নহয়, কোনো দলৰ লগত আমি কোনোদিনেই জড়িত নহয় আৰু সেই সংক্ৰান্তত আমি কেতিয়াও কাৰোৰ পৰা একো সঁহাৰি নাপাওঁ। বিভিন্ন ধৰণৰ আঁচনি আহে, আমি সেইবিলাকৰো সুবিধা নাপাওঁ। সেয়েহে আমি সুব্ৰত শীল ডাঙৰীয়াই আমাৰ ওচৰত আহিছে, আহি পেলাই তেওঁৰ মনৰ কথা ক'লে যে আমি এইবাৰ ইলেকশ্যন খেলিম। সেইকাৰণে আমি গোটেই যুৱ মঞ্চই মিলি তেওঁক সঁহাৰি জনাবলৈ আগবাঢ়িছোঁ আৰু তেওঁৰ পূৰ্ণ বিশ্বাস আছে তেওঁ যদি জিকি যায়, আৰু আমাৰ বিশ্বাস আছে তেওঁ জিকিবই। জিকি গ'লে আমাৰ সকলো ৰাইজৰে কাম কৰিব। ৪৫ নং ভেৰগাঁও সমষ্টিৰ সকলো ৰাইজৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিলোঁ, সবকে নমস্কাৰ জনালোঁ। আজি আমাৰ সুব্ৰত দা বহুত বছৰ তেওঁ আমাৰ কাৰণে লাগি মোটামুটি তেওঁ ৩০-৩৫ বছৰ কাল এনেকৈ খেদাই দিছে। কিন্তু তেওঁক আমি বিজেপিৰ পৰা টিকেট খুজিছিলোঁ, নাকচ কৰি দিছে। তাৰপিছত আমি মোটামুটি এতিয়া মোৰ বয়স হৈছে ৫০ বছৰ। আজিলৈকে চৰকাৰী আঁচনিটো বাদেই দিয়ক না, একোৱেই নাপাওঁ আমি। আমাকতো দূৰতে লাঠিয়াই দিয়ে আজিকালি নেতাই জানে। সেই গতিকে আমি নিজৰ ভৰিত নিজে থিয় হ'ম বুলি আমি সুব্ৰত দাক
সকলো মিলি ৰাইজে মিলি ভৈৰগাঁও সমষ্টিৰে ৰাইজে মিলি ফালে তেওঁক আজি আমি নিৰ্দলীয়ত উঠাইছোঁ। তেওঁ নিশ্চিত জিতিব 100ত 100। আমি পুৰা আশাবাদী। আমাৰ বাহিৰৰ ভোট দেখা নাপাব পাৰে, আমাৰ ভিতৰৰ ভোট পুৰা লুকাই আছে। আমি নিশ্চিত জিতিম। এইটো নিশ্চয় সত্য কথা, কাৰণ তেওঁ সমাজত 100% দিয়া আমি দেখিছোঁ আৰু সমাজৰ লগতে তেওঁ উঠা বহা কৰা আমি দেখিছোঁ। এজন সাধাৰণ মানুহ হিচাপে তেওঁ এই গণতান্ত্ৰিক দেশত এটা ভাল উদাহৰণ এটা দাঙি ধৰিছে যে সাধাৰণ মানুহ ৰাজনীতি কৰিব পাৰে। এইটোলৈ আমি বহুত ভাল লাগছে আৰু আমি তেওঁৰ ফুল ছাপোৰ্ট আছোঁ। তেখেতৰ 24 ঘণ্টাই ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু সকলো সমস্যাতে তেওঁ ৰাইজৰ লগত থাকে। সেয়েহে মই ভাবোঁ যে ৰাইজে তেওঁক ভোট দিব। ভাৱধাৰা যে তেওঁ 100% জিকিব, কাৰণ তেওঁ ৰাইজৰ লগত থকা মানুহ, ৰাইজৰ মানুহ। সেয়া আমি ভাবোঁ যে তেওঁ 100% জিকিব। ৰাইজৰ মই 100% আশাবাদী যে তেওঁ এই 100% জিকিব, কাৰণ তেওঁ ৰাইজৰ লগত কাম কৰি আহিছে, ৰাইজৰ কাৰণে কাম কৰে। মই ভাবোঁ যে তেওঁ 100% জিকিব।